ফ্ৰেণ্ডছ গুড মৰ্ণিং কাটছামেন ইউটিউব চেনেলৰ সকলোকে স্বাগতম। আজি আহিছোঁ অৰুণাচলত। ইয়াতে আমাৰ এজন দাদা এজনে ইয়াতে কাম কৰি মানে এইবিলাক কাম পোচ চুচ বনাই। এইটো বহুত অৰুণাচলৰ মাটিবিলাক সীমা মাৰি আছে আৰু এইফালে ইয়াতে পোচ বনাই বহুত থৈ দিছে। এইবিলাক দেখিছে ইয়াতে বনাই আছে মানে এইবিলাক বনাই হৈ লগালে তেওঁলোকৰ পূৰা ধুনীয়া হাজিৰা বহাই এটা কাম কৰি আছে। আৰু আজি ইয়ালৈ আহিলোঁ লাষ্ট কিয় গুৱাহাটী যাম। গুৱাহাটী যোৱাৰ আগত আজি আৰু লাষ্ট ভিডিঅ' এটা ইয়াত বনাই যাওঁ বুলি ভাবিলোঁ। এতিয়া অলপ দাদাহঁতৰ লগত লাগি দিম। এই আঁতৰত বাঁহ আছে, এইজোপা বাঁহতে ইয়াত দাদা গৈ আছে। তাৰপৰা এতিয়া বাঁহ লৈ আহিম। বাঁহ লৈ আহি ধুনীয়াকৈ ইয়াতে এটা ঘৰ মানে ফিটিং কৰা হ'ব। বাৰিষা বতৰটো বৰষুণত চবৰে অকণমান টেনশ্যন হয়। ইয়াতে সোমাবলৈ ত্ৰিপাল লৈ অহা হৈছে আৰু ইয়াতে ঘৰ বনোৱা আছে। লাষ্টলৈকে ভিডিঅ'টো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব দেই। আপোনালোকক সেইদিনাখন ইটো ভিডিঅ'ত দেখুৱাইছিলোঁ কচু। আমি ইয়াতে কচু সকলো মানুহে কয় অৰুণাচলত, আমাৰ অসমৰ ৰাইজে কয়। আৰু কচু মানে ইয়াতে বঢ়িয়া কচু হয়। এটালৈকে আছে, এটা আছে 2 বিঘামান, এনেকৈ সকলোৱে কয়। আৰু কৰিব আপোনালোকক। আমাৰ অসমীয়া কচু খেতিটো ভাল হয়, খায়ো ভাল লাগে এইটো কচু। তাৰপিছত এতিয়া আমি যোৱা বাঁহ, তাতে দাদাই বাঁহ কাটিব লৈছে, ময়ো গৈ পাওঁ বাঁহ কাটি লওঁ। আৰু ভিডিঅ'টো চাব হা, চাই থাকিব। ঠিক আছে, আৰু দেখাই আছোঁ। হেল্ল' বন্ধুসকল, এই আমাৰ এটা বাঁহ এতিয়া বৰ্তমান গিয়াই দিলে দাদাই। আৰু ইয়াতে এতিয়া বাঁহ এজোপাত আৰু কটা হ'ব। ইয়াৰ পৰা কাটি আকৌ আমি লৈ যোৱা হ'ব। অলপ দূৰ আছে, অলপ দূৰত লৈ যাম। ভিডিঅ'টো চাই থাকিব হা। লাষ্টলৈ ঘৰটো বনোৱা কিমান এনেকৈ কষ্ট হয় মইতো চাই থাকিম আৰু কৰিও দিম আৰু ময়ো লগতে লাগিম। এয়া বাঁহ লৈ ময়ো ওলাই আছোঁ। আৰু এই আগত গ'ল দাদা গ'ল। আৰু এইবিলাক বাঁহ আছে, কঢ়িয়াব লাগিব চব হা। ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগিলে, আৰু কমেণ্টত জনাব। আমি ড্ৰাইভাৰ যদিও কামো কৰিব জানো, বেলেগ কামো ড্ৰাইভাৰ অকল কৰি নাখাওঁ, বেলেগ কামো কৰি চলি থাকোঁ দেই বাৰু। আৰু কাম কৰিলে মানুহৰ ভাল, কাম কৰি থাকিব লাগে মানুহে। যিমান কাম কৰি পেলাই মানুহ চলিব পাৰে সিমানে ভাল, হয় নহয় কওক। আৰু চবেই চাই কেনেকুৱা পালে ভিডিঅ'টো জনাব। পূৰা টোটেল ভিডিঅ'টো দেখুৱাই আছোঁ, চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ঘৰ আধা আধি ফিটিং হৈ গ'ল আৰু অলপ পিছত ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হ'লে দেখুৱাই আছোঁ, চাই থাকিব দেই। আৰু আমাৰ লাগি আছে ডিউটিত চব। আৰু এডোখৰত এটা চৌকা বনোৱা হ'ব। চৌকাটো মানে বিশেষ হেভিয়ে বনোৱা আছে। এই ভাগ চৌকা হ'ব, ইয়াতে চাহ তাহ বনাই খোৱা হ'ব, অলপ ভালকৈ বনোৱা হ'ব। আৰু বাকী দেখুৱাই আছোঁ, চাই থাকিব কেনেকুৱা লাগিলে। ওপৰত ত্ৰিপাল লগাই দিলে, বৰষুণ আহিলে ইয়াতে সোমাব আৰু দেই। এয়াই আৰু ভিডিঅ' ৰাইজৰ নাকাম চাহাবৰ ডাম্পাৰ পূৰা ঘূৰি আছে ফিল্ডত। ডাম্পাৰ তাৰপৰা ইয়ালৈ ধুনীয়াকৈ আহিছে বাৰু। এতিয়া আমি অকণমান কাম বন দাদাহঁতে তাত কাম লাগি আছে, দেখিছেনে? এইটো অকণমান জুম কৰি দিছোঁ চাওক। এইকেইজনে ইয়াত কাম লাগি আছে, গাঁত খান্দি আছে। এই পোচবিলাক যে আছে এইখিনি এই পোচবিলাক পুতিব লাগিব তাত গাঁতবিলাকত। তাৰপাছত আকৌ মই এতিয়া আহিলোঁ ৰাতিপুৱাৰ পৰা। ইয়াতেতো এইবিলাক বনাই মেলি চৌকা এটাও বনালোঁ। বনাই মেলি ইয়াতে চাহ ফিটিং কৰি আছোঁ। এতিয়া গিলাচ নানিলোঁ, আকৌ এজনে আনিব গৈছে। তাৰপিছত এইটো হৈ গ'ল, তাত বিস্কুট এপেকেট আনিছে, দেখিছেনে? এইটো বিস্কুট ঘেঁহুৰ বিস্কুট, আকৌ সঁচাকৈ ভাল লাগে, ব্ৰিটেনিয়া কোম্পানী। ঠিক আছে, নিউট্ৰি চইচ মজা বিস্কুট, আপোনালোকেও খাব, ল'ৰা ছোৱালীক খুৱাব, বঢ়িয়া আছে এইটো বিস্কুট। ঠিক আছে, এতিয়া আমাৰ ইয়াত অলপ ভাগৰ লাগিছে। দাদাহঁত আহিছে, অকণমান চাহ তাহ খাব। চাহ তাহ খাই অকণমান এনজয় কৰি আকৌ যাব, ডিউটিত যাব। এতিয়া চাহ ইয়াত ফিটিং কৰি বনাই আছোঁ। ভিডিঅ'টো চাই থাকিব, কেনেকুৱা লাগিলে জনাব কমেণ্টত। থেংক ইউ ফ্ৰেণ্ডছ। এতিয়া হৈ গ'ল দিনৰ কেইটা বাজিছে নাজানো, কিন্তু চাহ আমাৰ তৈয়াৰ হৈ গ'ল। এতিয়া চাহ আৰু এই নিউট্ৰি চইচ বিস্কুট লগত ধুনীয়াকৈ আমাক খোৱা হ'ব এজন আৰু এজন আমাৰ ইয়াত দাদা মোবাইলত নিউজ চাই আছে তেখেতে, আৰু এজন এয়া আমাৰ দাদা বহি আছে। আৰু লগতে আছোঁ
আহিব আমাৰ এলেকাত কেতিয়াবা চাহ খাই যাব এইবিলাক জেগাত আহিলে একদম চিনাকি হৈ খাই যাব পাৰিব ভিডিঅ' চিডিঅ' বনাই লৈ যাব পাৰিব ল'ৰাবিলাক ডেকা ল'ৰাবিলাক আহিবলৈ হ'ল ঠিক আছে হেল্ল' ফ্ৰেণ্ডছ বৃন্দাবনত কেনেকৈ গাই চৰি আছে দেখিছে এইবিলাক কি ধুনীয়াকৈ খাই আছে গাই বৃন্দাবনত কি ধুনীয়াকৈ এইবিলাক পথাৰ হাল বাই থৈছে আৰু অলপ দিনৰ পিছত বোকা দি পূৰা লগাই দিব খেতি লগাই দিব ৰাইজে গৰু চৰি আছে বৃন্দা টেনশ্যন নাই পূৰা ঘাঁহ খাব লাগে ৰাতি ঘৰলৈ যাব লাগে হয় নহয় বাকী এতিয়া চাহ তাহ খালোঁ বন্ধুসকল চচত অলপ চাহ থাকি গ'ল আৰু এইটো এৰি দিলোঁ দেই এইটো থাকি গ'ল আৰু বেয়া পাব নালাগে হা হেল্ল' বন্ধুসকল ভিডিঅ'টোৰ লাষ্টত এয়া চাওক এইকেইটা গাঁত লাষ্টত খনা আছে এইটো কাম আৰু এতিয়া এনেকৈ গাঁত লাইনকৈ এনেকৈ খনা হৈছে কেইটা হ'ল গাঁত খনা হৈ গ'ল 38টা ন 38 আৰু 2 পিচ খানি 40 ঠিক আছে আজিলৈ তেতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত ৰাইজসকল চাব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু এনেকৈ আপোনালোকেও কাম কৰিব চবেই ভালকৈ চলি থাকিব থেংক ইউ ভেৰি মাছ জয় আই অসম ফ্ৰেণ্ডছ গুড মৰ্ণিং কাটছামেন ইউটিউব চেনেললৈ সকলোকে স্বাগতম আজি আহিছোঁ অৰুণাচলত ইয়াতে আমাৰ এজন দাদা এজনে ইয়াতে কাম কৰি মানে এইবিলাক কাম পোচ চুচ বনাই এইটো বহুত অৰুণাচলৰ মাটিবিলাক সীমা মাৰি আছে আৰু এইফালে ইয়াতে পোচ বনাই বহুত থৈ দিছে এইবিলাক দেখিছে ইয়াতে বনাই আছে মানে এইবিলাক বনাই হৈ লগালে তেওঁলোকৰ পূৰা ধুনীয়া হাজিৰা বহাই এটা কাম কৰি আছে আৰু আজি ইয়ালৈ আহিলোঁ লাষ্ট কিয় গুৱাহাটী যাম গুৱাহাটী যোৱাৰ আগত আজি আৰু লাষ্ট ভিডিঅ' এটা ইয়াত বনাই যাওঁ বুলি ভাবিলোঁ এতিয়া অলপ দাদাহঁতৰ লগত লাগি দিম এই আঁতৰত বাঁহ আছে এইজোপা বাঁহতে ইয়াত দাদা গৈ আছে তাৰপৰা এতিয়া বাঁহ লৈ আহিম বাঁহ লৈ আহি ধুনীয়াকৈ ইয়াতে এটা ঘৰ মানে ফিটিং কৰা হ'ব বাৰিষা বতৰটো বৰষুণত চবৰে অকণমান টেনশ্যন হয় ইয়াতে সোমাবলৈ ত্ৰিপাল লৈ অহা হৈছে আৰু ইয়াতে ঘৰ বনোৱা আছে লাষ্টলৈকে ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব দেই আপোনালোকক সেইদিনাখন ইটো ভিডিঅ'ত দেখুৱাইছিলোঁ কচু আমি ইয়াতে কচু সকলো মানুহে কয় অৰুণাচলত আমাৰ অসমৰ ৰাইজে কয় আৰু কচু মানে ইয়াতে বঢ়িয়া কচু হয় এটালৈকে আছে এটা আছে 2 বিঘামান এনেকৈ সকলোৱে কয় আৰু কৰিব আপোনালোকক আমাৰ অসমীয়া কচু খেতিটো ভাল হয় খায়ো ভাল লাগে এইটো কচু তাৰপিছত এতিয়া আমি যোৱা বাঁহ তাতে দাদাই বাঁহ কাটিব লৈছে ময়ো গৈ পাওঁ বাঁহ কাটি লওঁ আৰু ভিডিঅ'টো চাব হা চাই থাকিব ঠিক আছে আৰু দেখাই আছোঁ হেল্ল' বন্ধুসকল এই আমাৰ এটা বাঁহ এতিয়া বৰ্তমান গিয়াই দিলে দাদাই আৰু ইয়াতে এতিয়া বাঁহ এজোপাত আৰু কটা হ'ব ইয়াৰপৰা কাটি আকৌ আমি লৈ যোৱা হ'ব অলপ দূৰ আছে অলপ দূৰত লৈ যাম ভিডিঅ'টো চাই থাকিব হা লাষ্টলৈ ঘৰটো বনোৱা কিমান এনেকৈ কষ্ট হয় মইতো চাই থাকিম আৰু কৰিও দিওঁ ময়ো লগতে লাগিম এয়া বাঁহ লৈ ময়ো ওলাই আছোঁ আৰু এই আগত গ'ল দাদা গ'ল আৰু এইবিলাক বাঁহ আছে কঢ়িয়াব লাগিব চব হা ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগিলে আৰু কমেণ্টত জনাব আমি কাম ড্ৰাইভাৰ যদিও কামো কৰিব জানো বেলেগ কামো ড্ৰাইভাৰ অকল কৰি নাখাওঁ বেলেগ কামো কৰি চলি থাকোঁ দেই বাৰু আৰু কাম কৰিলে মানুহৰ ভাল কাম কৰি থাকিব লাগে মানুহে যিমান কাম কৰি পেলাই মানুহ চলিব পাৰে সিমানে ভাল হয় নহয় কওক আৰু চবেই চাই কেনেকুৱা পালে ভিডিঅ'টো জনাব পূৰা টোটেল ভিডিঅ'টো দেখুৱাই আছোঁ চাই থাকিব হেল্ল' ফ্ৰেণ্ডছ আমাৰ ঘৰ আধা আধি ফিটিং হৈ গ'ল আৰু অলপ পিছত ক্লিয়াৰ হৈ যাব ক্লিয়াৰ হ'লে দেখুৱাই আছোঁ চাই থাকিব দেই আৰু আমাৰ লাগি আছে ডিউটি চব আৰু এডোখৰত এটা চৌকা বনোৱা হ'ব চৌকাটো মানে বিশেষ অলপ হেভিয়ে বনোৱা আছে এই ভাগ চৌকা হ'ব ইয়াতে চাহ তাহ বনাই খোৱা হ'ব অলপ ভালকৈ বনোৱা হ'ব আৰু বাকী দেখুৱাই আছোঁ চাই থাকিব এনেকুৱা লাগিলে ওপৰত ত্ৰিপাল লগাই দিলে বৰষুণ আহিলে ইয়াতে সোমাব আৰু দেই এয়াই আৰু ভিডিঅ' ৰাইজৰ নাকাম চাহাবত ডাম্পাৰ পূৰা ঘূৰি আছে ফিল্ডত ডাম্পাৰ তাৰপৰা ইয়ালৈ ধুনীয়াকৈ আহিছে বাৰু
এতিয়া আমি অকণমান কাম বন সিয়ে দাদাহঁতে তাত কাম লাগি আছে দেখিছেনে এইটো অকণমান জুম কৰি দিছোঁ চাওক এইকেইজনে ইয়াত কাম লাগি আছে গাঁত খান্দি আছে এই পোজবিলাক যে আছে এইখিনি এই পোজবিলাক পুতিব লাগিব তাত গাঁতবিলাকত তাৰপাছত আকৌ মই এতিয়া আহিলোঁ ৰাতিপুৱা পৰা ইয়াতেতো এইবিলাক বনাই মেলি চৌকা এটাও বনাই মেলি ইয়াতে চাহ ফিটিং কৰি আছোঁ এতিয়া গিলাচ নানিলোঁ আকৌ এজনে আনিব গৈছে তাৰপিছত এইটো হৈ গ'ল তাত বিস্কুট এপেকেট আনিছে দেখিছেনে এইটো বিস্কুট ঘেঁহুৰ বিস্কুট আকৌ সঁচাকৈ ভাল লাগে ব্ৰিটেনিয়া কোম্পানী ঠিক আছে নিউট্ৰি চইচ মজা বিস্কুট আপোনালোকেও খাব ল'ৰা ছোৱালীক খুৱাব বঢ়িয়া আছে এইটো বিস্কুট ঠিক আছে এতিয়া আমাৰ এয়া অলপ ভাগৰ লাগিছে দাদাহঁত আহিছে অকণমান চাহ তাহ খাব চাহ তাহ খাই অকণমান এনজয় কৰি আকৌ যাব ডিউটিত যাব এতিয়া চাহ ইয়াত ফিটিং কৰি বনাই আছোঁ ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগিলে জনাব কমেণ্টত থেংক ইউ ফ্ৰেণ্ডছ এতিয়া হৈ গ'ল দিনৰ কেইটা বাজিছে নাজানো কিন্তু চাহ আমাৰ তৈয়াৰ হৈ গ'ল এতিয়া চাহ আৰু এই নিউট্ৰি চইচ বিস্কুট লগত ধুনীয়াকৈ আমাক খোৱা হ'ব এজন আৰু এজন আমাৰ এয়া দাদা মোবাইলত নিউজ চাই আছে তেখেতে আৰু এজন এয়া আমাৰ দাদা বহি আছে আৰু লগতে আছোঁ আহিব আমাৰ এলেকাত কেতিয়াবা চাহ খাই যাব এইবিলাক জেগাত আহিলে একদম চিনাকি হৈ খাই যাব পাৰিব ভিডিঅ' চিডিঅ' বনাই লৈ যাব পাৰিব ল'ৰাবিলাক ডেকা ল'ৰাবিলাক আহিবলৈ হ'ল ঠিক আছে হেল্ল' ফ্ৰেণ্ডছ বৃন্দাবনত কেনেকৈ গাই চৰি আছে দেখিছে এইবিলাক কি ধুনীয়াকৈ খাই আছে গাই বৃন্দাবনত কি ধুনীয়াকৈ এইবিলাক পথাৰ হাল বাই থৈছে আৰু অলপ দিনৰ পিছত বোকা দি পূৰা লগাই দিব খেতি লগাই দিব ৰাইজে সৰু চৰি আছে বিন্দা টেনশ্যন নাই পূৰা ঘাঁহ খাব লাগে ৰাতি ঘৰলৈ যাব লাগে হয় নহয় বাকী এতিয়া চাহ তাহ খালোঁ বন্ধুসকল চচত অলপ চাহ থাকি গ'ল আৰু এতিয়া এৰি দিলোঁ দেই এইটো থাকি গ'ল আৰু বেয়া পাব নালাগে হা হেল্ল' বন্ধুসকল ভিডিঅ'টোৰ লাষ্টত এয়া চাওক এইকেইটা গাঁত লাষ্টত খনাই আছে এইটো কাম আৰু এতিয়া এনেকৈ গাঁত লাইনকৈ এনেকৈ খনা হৈছে কেইটা হ'ল গাঁত খনা হৈ গ'ল 38টা ন 38 আৰু 2 পিচ খানি 40 ঠিক আছে আজিলৈ তেতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত ৰাইজসকল চাব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু এনেকৈ আপোনালোকেও কাম কৰিব চবেই ভালকৈ চলি থাকিব থেংক ইউ ভেৰি মাছ জয় আই অসম